হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে? মই আজি গৈ আছোঁ গুৱাহাটী চায়েন্স মিউজিয়ামত ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ গুৱাহাটী চায়েন্স মিউজিয়াম। ব্লগ ভিডিঅ'লৈ আগুৱাই গৈ থাকোঁ। ভিডিঅ'টো আজি যোৰাবাটৰ পৰা কৰি গৈ আছোঁ আৰু মোৰ লগত আছে আজি বাইক চলোৱা মানুহ। মই তাৰ ওপৰতে কেমেৰাটো ধৰি লৈছোঁ, হেলমেট ওপৰতে। ভিডিঅ'টো কেনেকৈ আহিছে মই ইমান ভালকৈ দেখা নাই আৰু কেনেকুৱা আহিছে কোৱালিটিটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটোৱে হ'ল যোৰাবাটৰ ভিউজ। বহুত দিনৰ মূৰত আহি বহুত ভাল লাগিছে আৰু মটো ভ্লগ কৰিও ভাল লাগিছে। এতিয়া আৰু ভাল লাগিব চায়েন্স মিউজিয়ামটো চাই। বহুত দিনৰ মূৰত আহিছোঁ। আগতে আহিছিলোঁ বহুত সৰুতে, চায়েন্স মিউজিয়াম চাই গৈছিলোঁ আৰু আজি আহিছোঁ ছেকেণ্ডবাৰ। আপোনালোককো দেখাই আছোঁ চায়েন্স মিউজিয়াম।
ফাইনেলি পাই গ'লোঁ চাইন্স মিউজিয়াম গেট। আপোনালোকে চাওক চাইন্স মিউজিয়ামৰ গেটটো। আৰু অহাটো অলপ দেৰি হ'ল, টাইমটো অলপ বেলিটোও সোমালেহি, অলপ পাৱাৰটো অলপ বেছিকৈ অহা নাই। ভিউজটো অলপ কেনেকুৱা হ'ব ঠিক নাই। আৰু চাওকচোন আপোনালোকে, মই ভিডিঅ'টো দেখাই আছোঁ ভিউজটো কেনেকুৱা আহে। ভিউটো অলপ কোলাকৈ আহিছে কাৰণ 4:30মান বাজি গ'ল, আমাৰ অহা অলপ লেট হ'ল, সেইকাৰণে অলপ ভিউজটো কোলা আহিছে। যিমানখিনি পাৰোঁ তেওঁ অলপ দেখাই আছোঁ আপোনালোকক। এয়া চাওক প্লেনটো যাবলৈ ৰেডি হৈ আছে। এই চাইড পপত মৰিগাঁও যাব, মৰিগাঁও পেচেঞ্জাৰ আছে যে সোনকালে উঠি লওক আপোনালোকে। মৰিগাঁও এই উৰি যাব নেকি? চাই দিব অলপ। कौन है ये लोग? कहां से आते हैं? কেতিয়ালৈ এনেকুৱা প্লেনত উঠিবলৈ পাম ভগৱানেহে জানে। ইয়াতে এৰি থৈ দিছে লোকেল মাছ, কমলকাট আৰু ভকুৱা মাছ। আৰু অসমৰ বাহিৰে বা বেলেগ দেশৰো মাছ আছে। মাছৰ ঘৰ দেখাই আছোঁ আপোনালোকক ব্লগ। এইটোৱে হৈছে মচিলিকা ঘৰ। বিভিন্ন ঠাইৰ মাছবিলাক আপোনালোকে দেখা পাব। কৰ আছে আপোনালোকে চাওক, মই দেখাই আছোঁ। এইটো মাছৰ নাম হৈছে টাইগাৰ বাৰ্গ। চাওক ইয়া সৰু চাওক, ইয়া সৰু। আৰু ইটো হৈছে ডিস্কাছ ফিছ। চাওক কোলা। আৰু ইপানে আছে টাইগাৰ শাৰ্ক ফিছ। এইটো পাংকাছ মাছৰ নিচিনা কোলাকৈ। পাংকাছ মাছটো হ'ল বগা, এইটো হ'ল ক'লা। চাওক আৰু ইপানে আছে দেখাই আছোঁ আপোনালোকে। এইটো মাছৰ নাম হৈছে ফেডাৰ ফিছ। চাওক এই সৰু কোলা কেনেকুৱা লাগিছে চাওক মাছটো। আৰু ইপানে আছে, এইটো হৈছে এৰুৱানা ফিছ। চাওক কেনেকৈ লাম্ভা। আৰু এনেকৈ বহুত মাছ আছে। আপোনালোকক ইমানখিনি দেখুৱাবলৈ নোৱাৰিম, আৰু যিখিনি পাৰিছোঁ মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ পৰা অলপ আগলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আগতো আৰু বেলেগ কি আছে আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' দোস্ত, মই যি ভাবিছিলোঁ সেইটো নহ'ল। চব ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'বোৰ ঘৰ আহি নাপাওঁতে চব ডিলিট হৈ গ'ল। যি কেইটামান আছে ভিডিঅ' সেইকেইটামান আপোনালোকৰ আগত দেখুৱালোঁ। আৰু নেক্সট আহিম আপোনালোকক ভালদৰে ভিডিঅ' কৰি দেখুৱাম। সেইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো। আৰু মোৰ আছামিজ কথা ভালদৰে ফুটি নাহে, আৰু হিন্দী কথা ভালদৰে নাহে, কাৰণ মই বড়োহে বেছি ক'বলৈ জানো, আৰু আছামিজ কথা ভালদৰে ফুটি নাহে।
আছামিজ কথা ফুটি নাহিলেও মই আছামিজতে ভিডিঅ' কৰিবলৈ যত্ন কৰিম, চেষ্টা কৰিম। আপোনালোকৰ লগত ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম অসমীয়াতে, আৰু হিন্দীতে অলপ বনাম যদি পাৰোঁ।